নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আপোনালোকৰ মাজলৈ এটি নতুন ভিডিও লৈ আহিছো ভিডিওটো শিক্ষামূলক ভিডিও আপোনালোকে ভিডিওটো চাব কেনে পাই অকণমান কমেন্ট কৰি জনাব আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়া হলে শেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীলৈ আহকচোন আমি ভিডিওটোৰ মাজলৈ যাওঁ আজি ভিডিওটো কিছু কথা আমি অভিভাৱকসকলৰ মনোযোগিতা হোৱাকৈ আলোচনা কৰিম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব সম্পূৰ্ণকৈ নাচালে আপোনালোকে গোটেই কথাখিনি উপলব্ধি কৰিব নোৱাৰিব বা বুজি নাপাব আপোনালোকৰ শিশুবিলাকক বিদ্যালয়লৈ পঠিয়াই বিদ্যালয়ত 3 ঘণ্টা বা 4 ঘণ্টা সময় থাকে মই বিশেষকৈ এই কথাখিনি আমাৰ গাঁৱৰ পৰ্যায়ত অলপ ভিতৰুৱা ঠাই যিবিলাক স্কুলৰ ল'ৰা ছোৱালীৰ অভিভাৱক আছে সেই সকলক উদ্দেশ্যি কেইটামান কথা শেয়াৰ কৰিম বুলি ভাবিছো কথাকিটা হ'ল যে আপোনালোকে যেতিয়া বিদ্যালয়লৈ ল'ৰা ছোৱালীবিলাকক পঠিয়াই বিদ্যালয়ত 3 ঘণ্টা বা 4 ঘণ্টা সময় থাকে দিনটোৰ 24 ঘণ্টা সময়ৰ ভিতৰত 3 ঘণ্টা বা 4 ঘণ্টা সময় বিদ্যালয়ত থাকে 4 ঘণ্টা সময় থাকিলে বাকি 24 ঘণ্টাৰ 20 ঘণ্টা অভিভাৱকসকলৰ লগত থাকে কথা হ'ল যে সেই 4 ঘণ্টাৰ সময়ত শিক্ষকে 4টা বা 5টা বিষয়ৰ ওপৰত শিক্ষা দান কৰিব লাগে প্ৰত্যেকটো বিষয়ত 45 মিনিট বা 35 মিনিট সময় ভাগ কৰি শিক্ষা দান কৰিব লাগে এই শিক্ষা দান কৰাৰ ফলত বহু ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় আৰু বহু ল'ৰা ছোৱালীৰ ৰিজাল্ট বেয়াৰ ফালে গতি কৰে আপোনালোকক এইকেইটা কথা ক'ব বিচাৰিছো যে 3 ঘণ্টা বা 4 ঘণ্টা সময় বিদ্যালয়ত থাকি এজন শিশুৱে কিমানখিনি কথা উপলব্ধি কৰি ভাল ৰিজাল্ট কৰে আৰু বাকি বেছি সময় আপোনালোকৰ কাষত থাকি ল'ৰা ছোৱালীবিলাকে কেনেদৰে শিক্ষা লয় বা আপোনালোকৰ পৰা কি শিকে বা ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে পঢ়ে তাৰ ওপৰত আপোনালোকে অকণমান গুৰুত্ব দিয়াটো অতি প্ৰয়োজন সেয়েহে মই গাঁৱলীয়া ঠাই অভিভাৱকসকলক দুটামান কথা শেয়াৰ কৰিম বুলি ভাবিছো আপোনালোকে লক্ষ্য কৰিবচোন বাৰু যে দিনটোৰ 24 ঘণ্টা সময় যদি 4 ঘণ্টা সময় বিদ্যালয়ত থাকে তেতিয়া হলে আমি 4ৰে 24ক যদি আমি হৰণ কৰি লওঁ 6 4 গুণ 24 অৰ্থাৎ 24ক আমি 6 ভাগ কৰিব পৰা হয় তাৰে যেতিয়া আমি এভাগ বিদ্যালয়ত এৰি দিওঁ আৰু বাকি 5 ভাগ সময় ঘৰত থাকে প্ৰথম টিপছটো হ'ল যে আপুনি শিশুটোক সেই 20 ঘণ্টা সময় যেতিয়া ঘৰত থাকিব অৰ্থাৎ 5 ভাগ এই 5 ভাগৰে আপুনি ভাগ কৰি শিশুটোক কেই ঘণ্টা পঢ়িব লাগিব সেইমতে আপুনি ভাগ কৰি দিব দ্বিতীয়তে ছাত্ৰজনক যেতিয়া সময় ভাগ কৰি অৰ্থাৎ এখন ৰুটিন বনাই দিব
আপোনালোকে অভিভাৱক হিচাপে এটা কথা লক্ষ্য কৰিব, যাতে শিশুটোৱে ঘৰত কিমান সময় পঢ়িব পাৰে সেই কথাটো আপোনালোকে সিদ্ধান্ত ল'ব, যাতে ল'ৰাটোক জোৰ জবৰদস্তি কৰি আপোনালোকে সৰহ সময় পঢ়িবলৈ দিয়াৰ ব্যৱস্থা নকৰিব। তৃতীয়তে, যদি আপোনাৰ শিশুটো পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিব বিচাৰে, তেতিয়াহ'লে আপুনি লক্ষ্য কৰিব লাগিব যে আপোনাৰ ঘৰুৱা কামত যাতে বেছি সময় আপুনি নিয়োগ নকৰে। ল'ৰাটোৰ পঢ়াৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব। গতিকে ঘৰুৱা কামৰ পৰা অকণমান সময় কমাই আনি ল'ৰাটোক পঢ়াৰ উপযোগী কৰি তুলিব লাগিব। চতুৰ্থতে, ল'ৰাটোক বেছি সময় পঢ়ি থাকিবলৈ নিদিব। চাব যাতে পঢ়াৰ টেবুলত বহি ল'ৰাটোৱে আমনি নাপায়। তাৰ প্ৰতি আপুনি সজাগ থাকিব লাগিব, সচেতন থাকিব লাগিব। আমনি পালে ল'ৰাটোক অকণমান খেলিবলৈ বা মানসিকভাৱে আৰাম ল'বলৈ দিব লাগিব। যদি ল'ৰাটোক বেছি সময় বা বাধ্য কৰায় আপুনি পঢ়ুৱাবলৈ, তেতিয়াহ'লে ল'ৰাটো ভালৰ পৰা বেয়াৰ ফালে গতি কৰিব, জেদি হ'ব ল'ৰাটো। গতিকে আপুনি ল'ৰাটোক মানসিকভাৱে প্ৰেছাৰ নিদিয়াকৈ যাতে এটা সহজ পদ্ধতিৰে কেনেকৈ লৈ যাব পাৰি তাৰ ওপৰত গুৰুত্ব ৰাখিব। আৰু পঢ়াৰ সময়ত যাতে আপোনালোকে অৰ্থাৎ ঘৰৰ অভিভাৱকে যাতে অন্য কথা, গ্ৰাম্য কথা পাতি যাতে ল'ৰাটোক পঢ়াৰ সময়ত ডিষ্টাৰ্ব নিদিয়ে, তাৰ প্ৰতি গুৰুত্ব ৰাখিব। এইকেইটাই আছিলে আপোনালোকে অভিভাৱকসকলে শিশুসকলক এই দিনটোৰ যি 4 ঘণ্টা স্কুলত থকাৰ পাছত, অৰ্থাৎ বিদ্যালয়ত থকাৰ পাছত বাকী 20 ঘণ্টা আপোনাৰ ঘৰত থাকে, সেই 20 ঘণ্টাৰ সময় আপুনি 5 ভাগ কৰি তাৰে 6 ঘণ্টা বা 7 ঘণ্টা শুবলৈ দি বাকী সময়খিনি কেনেকৈ কটাব লাগে মই আপোনালোকক সাধাৰণ কেইটামান টিপছ দিছোঁ। আপোনালোকে চেষ্টা কৰিব আৰু দেখিব লাহে লাহে ল'ৰাটোক আপুনি কেইদিনমান অভ্যাস কৰাৰ পাছত সি নিজে অভ্যাস কৰিব আৰু এটা সময়ত ল'ৰাটো কৃতকাৰ্য হ'ব। যদি আপোনালোকে কথাকেইটা শুনি ভাল পালে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধুবোৰলৈ শ্বেয়াৰ কৰিব। আপোনালোকে যদি মোৰ পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব আৰু যদি আপোনালোকে চেনেলত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি ৰাখিব, যাতে মোৰ এনেদৰে আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে। ধন্যবাদ। জয় আই অসম।